Hey guys, আজি আমি হোৱালৈ যাই আছো আৰু কি দেখা পাম আপোনালোকক দেখাম। এইটো ৰাস্তাৰে যাই আছো। এতিয়া আমি টিপুলৈ সোমাইছো তেল আৰু ভৰাবলৈ এতিয়া আমাৰ তেল ভৰা হ'ব গাড়ীত। আৰু ইয়াতে তেল ভৰাল এয়া 800 টকা তেল ভৰাল নেকি নাজানো গাইছ। আৰু এইটো খুৰা দাদাও আছে লগত। এনেকৈ তেল ডিপোত এতিয়া গাড়ীত উঠিম আৰু আপোনালোকক আগতে দেখি আছো কেনেকুৱা পাই কমেণ্টত জনাব এবাৰ। গাইছ এতিয়া ট্ৰেইন ষ্টেচন আহি পালো। ষ্টেচনতে ৰাস্তা পাৰ হ'ম আৰু ষ্টেচন নহয় গাইছ, চৰি দেই। এতিয়া কমলা টেঙা কিনিবলৈ চাই আছো। এতিয়া কমলা টেঙা কিনি আছো, নিজে বাছি লৈছো 100 টকা ল'লো, বেছি নাই পইচা নাই গাইছ, জানাই দুখীয়া মানুহ। দোকানীটোক দিলো বান্ধিবলৈ। আৰু এতিয়া লৈ যাই আছো গাড়ীলৈ কমলা টেঙা এইবোৰ। এতিয়া আহি পালো, গাড়ী পিছপিনে আছে আৰু এইখনে হ'ল হোৱা আৰু এনেকৈ আপোনাক দেখি আছো আৰু লাহে গাড়ী গাইছ। আৰু এখন দলঙলৈ যাম, সেইখন দলঙলৈ আপোনালোকক দেখাই আছো। দলংখন পিছপিনে আছে দলংখনৰে কি পইচা দিব লাগে নেকি নাজানো গাইছ, যাই আছো লাহে লাহে। দলংখনত উঠিছোঁ, আপোনালোকে দেখি আছো দলংখনত কেনেকুৱা হয় ভিউ। আৰু আপোনালোকে বহুত নজৰা চাব গাইছ, এইবোৰ বহুত ভাল লাগিছে। আমি দলঙৰ পৰা যাবলৈ হ'লে খানা খোৱা জেগালৈ আপোনালোকে দেখি আছে। এতিয়া খানা খোৱা জেগালৈ যাই আছো আৰু কি ৰান্ধিছে আপোনালোকক দেখাই আছো এনেকৈ লাহে লাহে। কিন্তু ভিউবোৰ বহুত ভাল লাগিছে, একেবাৰে কাশ্মীৰ লাগি গৈছে গাইছ। এখেতে আমাৰ ৰান্ধনী, এয়া ব্ৰইলাৰ মাংস ৰান্ধি আছে। আহি কেনেকুৱা লাগিছে যে হোৱা? এই খুব সুন্দৰ লাগিছে, ভাল লাগিছে। আৰু আটাইতকৈ ভাল লাগিছে আমি অল ফেমিলি আহিছোঁ আজি, হয় গোটেই ঘৰৰ মানুহ আহিছোঁ, খুব ভাল লাগিছে। হয় হা বিশেষ একো নাই। আৰু এতিয়া আমি মাংস বনাই আছোঁ, গাহৰিটো হ'ল, ছাগলী হৈছে, এতিয়া মাছ বাকী আছে। এতিয়া আমি অলপ এনজয় কৰি আছোঁ, আমি এনজয় কৰিম। ধুনীয়া